सरबगाव असमिया सावथुन भैमान्दा नायनो थाखाय गोबां होंगो दोंगो जादों। भैमान्दाया आथिखालाव मोनसे असमिया सावथुनल' नङा, भैमान्दाया दा मोनसे असमिया आबेग जाबाय। फारसेथिं भैमान्दाया आसाम आरो भारतनि गुबुन बाहागोफोरनि थियेटारफोराव गोग्गानाय लाबोनो हादों। फारसेथिं बरपेटा जिल्लानि सरबगाव 9 आरो 10 जुलाइनिफ्राय साननैनि स्पेसियेल स्क्रिनिंनि दिन्थिफुंनायनि राहा खालामदों। गिबि साननि नैथि नुथायावबो नखरनि मुर्ख जानायनि फारसे नुनो मोनगोन। যেতিয়া মুক্তি হ'লে সেইখন আমি চাই খুবেই ভাল পালোঁ, কিন্তু ইয়াতে আজি দৰ্শকৰ উপস্থিতি দেখি এনেকুৱা লাগিছে যে বহুতে হয়তো দূৰত গৈ চাব খুজিছে যদিও চাব পৰা নাই। গতিকে আজি সেইকাৰণে ইয়াতে যথেষ্ট দৰ্শকৰ উপস্থিতি দেখা পাইছোঁ আমি। আৰু গতিকে মই সেইকাৰণে ভাবিছোঁ যে নিশ্চিতভাৱে ইয়াতে চিনেমা হল এটাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত যিহেতু আমাৰ ইয়াতে চিনেমা হল নাই, গতিকে ইয়াতে ধৰ অস্থায়ীভাৱে আমাৰ চিনেমা হল নহ'লেও আমাৰ অস্থায়ীভাৱে আমাৰ নিপুণদাহঁতে উদ্যোগ লৈ চিনেমা ইয়াতে দেখুওৱাৰ ব্যৱস্থা কৰিছে, যিটো খুবেই প্ৰশংসনীয়। আৰু ইয়াৰ ফলত আমাৰ ওচৰৰ পাজৰৰ যিখিনি মানুহ আছে, ৰাইজে চাব খুজি থকা এই চিনেমা হল নিশ্চিতভাৱে চাবলৈ আজি সুবিধা পাইছে। আৰু এই ক্ষেত্ৰত আমাৰ সাংস্কৃতিক বিভাগৰ আমাৰ চৰকাৰৰ ফালৰ পৰা অলপ এই ক্ষেত্ৰত যদি কিবা পদক্ষেপ লয় খুবেই ভাল হ'ব। যে যিহেতু আমাৰ ইয়াতে আমাৰ স্থানীয়ভাৱে কোনো চিনেমা হলৰ ব্যৱস্থা নাই, সেইটো আমাৰ এটা আশা থাকে যে চৰকাৰে সেই ক্ষেত্ৰত কিছু পদক্ষেপ ল'ব। माजबादनिफ्राय जतिनाथनि रिपर्ट, NBT लाइभ।